অন্ধ। হয়, যিজন মানুহে চকুৰে দেখা নাপায় সেইজনক আমি অন্ধ বুলি কওঁ। সেইজনৰ মাত্ৰ এটা পৰিচয় বা চিনাকি নামহে মাত্ৰ, যে চকুৰে দেখা নোপোৱাজনক আমি অন্ধ বুলি ক'লে চিনি পাওঁ বা বুজি পাওঁ। কিন্তু প্ৰকৃত অৰ্থত অন্ধ হ'ল সেইজন যিজনে নিজৰ দুখ কেতিয়াও নিজে নেদেখে, সদায় আনৰ দুখ বিচাৰি ফুৰে। সেইজন হ'ল প্ৰকৃত অৰ্থত অন্ধ। আৰু নামত অন্ধ যি চকুৰে দেখা নোপোৱা, সেইজনে কেতিয়াও এনেকুৱা হ'ব নোৱাৰে বা নকৰে যে নিজৰ দুখ কেতিয়াও নিজে ধৰা পেলাব নোখোজে বা নিবিচাৰে। আৰু যিজনে নিজৰ দুখ দেখা পোৱাৰ পিছতো দেখিব নিবিচাৰে, সেইজন হ'ল প্ৰকৃত অৰ্থত অন্ধ।